অ' কোন আহিলে জানো? হাৰে কৰবি আহ খবৰ খাতি এটা নিদিয়াকে আহিলে যে আহচোন আহ বল বহ হ'ব দে কচোন ক'ৰ পৰা কেনেকে আহিলি আৰে তই মোক তোক ফোন এটা কৰি আহিব পাৰ এৰা এইটো ক'ত তহঁতৰ ঘৰৰ ওচৰৰে মানুহ ঘৰত কেক এটা ডেলিভাৰ কৰিব আহিছিলোঁ মানুহজনী কিবা গাটো বেয়া আনিব যাব নোৱাৰে হেনো তাৰপিছত ভাবিলোঁ এই সোমাই যাওঁ তাৰপিছত তই বোলে চাকৰিটো এৰি দিলি তাকে বোলো খবৰ এটা লৈ যাওঁচোন বহুত খং উঠি আছে এতিয়া কি কৰি আছনো কচোন চাকৰি মই কাহানি বাই বাদ দিলো চাকৰি কৰি কি কৰিবি মাহৰ লাষ্টলৈ একেবাৰে নাটনি হৈ যায় পইচাই জেপত নাথাকে এইবিলাক চাকৰি তাকৰি মই বাদ দিলো এতিয়া ডাঙৰ ডাঙৰ ঠিকা কামবিলাকত সোমালো 10 কোটি টকীয়া 15 কোটি টকীয়া এইবিলাক ঠিকা কামত সোমাই গ'লো 15 কোটি টকা যদি ঠিকা আহে তাৰে 3-4 কোটি টকাহে কাম কৰোঁ বাকীখিনি পইচা নিজৰ জেপত সোমাই যায় আৰু চাকৰি জীৱনত গোটেই জীৱনটোত তই সিমান টকা ঘটিব নোৱাৰা যিটো এটা ঠিকাত কমাব পাৰ আৰু মানুহে কমপ্লেইন মাৰে য'ত কমপ্লেইন মাৰে তাত অকণমান উৎপাত কৰে নকৰা নহয় তাত দি দিওঁ 5-6 লাখ টকা আৰামছে বহি থাকে গতিকে ঠিকা কামত চবচে বেষ্ট সেইটো কাৰণে এইবিলাক চাকৰি ধান্দা টোটেলিয়ে বাদ দিলোঁ মানে ভালে কৈছ বাৰু পিছে ৰাইজক বৰকে ঠগাটো ভাল নহয় কিন্তু তোক লগৰ হিচাপে কৰিলোঁ কিন্তু তহঁতৰ ঘৰত একো মানুহ দেখা মেলা নাই যে ঘৰত কোনো নাই নেকি তোৰ বাদে ঘৰত কোনো নাই মানে মানুহজনী পাৰ্লাৰলৈ গ'ল তাই কিবা কিবি কৰিব কৈছে এইবিলাক যাওক তাই ঠিকাদাৰ জীয়েকো এতিয়া বৰ্তমান ঠিকাদাৰৰ পত্নীও কোনে টকা খায় দুম দুম টকা আৰু মা আৰু দেউতাক আশ্ৰমলৈ পঠিয়াই দিলোঁ এই গম পাইছনে সেই মানুহজনী মানে অকণমান বেয়া পায় মানে মই গোটেই দিনটো ঘৰত নাথাকোঁ নাই এনি টাইম মই কামতে বিজি থাকোঁ মানুহজনী মানে তোৰ চাবলৈ অলপ অসুবিধা পায় কাৰণে মা আৰু দেউতাক আশ্ৰমত থৈ দিছোঁগৈ কি তই খুৰা খুৰীক বৃদ্ধাশ্ৰমত ৰাখিছ তই মোৰ একালৰ ভাল বন্ধু আছিলি একেবাৰে তই মোৰ ভাল বন্ধু কিন্তু তই ইমান সলনি হবি বুলি ভবা নাছিলো দেই তই এই ঘৰখনত তোৰ খুৰা খুৰীকটো ৰাখিব নোৱাৰিলি সেই তই মানুহজনীৰ কাৰণে বৃদ্ধাশ্ৰমত ৰাখিলিগে কোটি টকা ঘটিছ কিন্তু মাৰে দেউতাক তই লগত ৰাখিব পৰা নাই সেই বৃদ্ধাশ্ৰমত ৰাখিছগে শুনি মনটো বহুত বেয়া লাগিলে দেই হেই সেইটোনো কথা হ'ল নাই বাৰু মই ঘৰত নাথাকোঁ মোৰ ঘৰত থাকিবলৈ 1 মিনিট সময় নাই গম পাইছনে মই মা দেউতাক কোন সময়ত চোৱা চিতা কৰিব তাত বৃদ্ধাশ্ৰমত ৰাখি থৈছোঁ একদম ডক্তৰ দুটা অলৰেডি মানে বুকিং কৰি থৈছোঁ আৰু খোৱা বোৱা এনি ফেচিলিটি কোনো কষ্ট নোপোৱাকৈ মই ৰাখি থৈছোঁ মই লাখ লাখ পইচা দি দিছোঁ তাত মাত্ৰ মানুহ ৰাখিছোঁ চব মানিছো কিন্তু তোক টকা পইচাই মেইন আৰু তোৰ কাৰণে এতিয়া কোটি টকা ঘটিলিতো একদম টকা দি পিনি মা দেউতাক বৃদ্ধাশ্ৰমত ৰাখি থৈছ ইয়াত তই আৰু ঘৈণীয়ে পুৰা কোটি টকা খৰচ কৰি এনজয় কৰি আছ ন তই আহিলি যে একদম খুব ভাল কৰিলি এইবোৰ ঘৰবোৰ যে দেখিছোঁ যে এইবোৰ চব পুৰণা হ'ল এইবোৰ ঘৰ গোটেই ভাঙি একদম টচ নচ কৰি দিম আৰু এই কনষ্ট্ৰাকশ্যনত মানে মই নতুনকৈ ঘৰ এটা বনোৱা কামটো দিছোঁ তাকে ড্ৰয়িংটো কালি দিছে ৰ তই আহিলি ভালে কৰিলি তোকে দেখাই দিওঁ চাচোন এইটো ডিজাইনটো চা 3 মহল তোৰ মোটামুটি আমাৰ তলৰ মহলত থাকিব তোৰ মোটামুটি 8-9টা ৰুম তাৰ ভিতৰত এটা একেবাৰে VIP ৰুম থাকিব ৰচোন তোক মই কথাটো ক'বলৈ পাহৰি থাকিলোঁ আমি কুকুৰ এটা কিনিলোঁ নহয় প্ৰায় 15,000 টকা লৈছে আৰু তাক ডেইলি খোৱা নামত প্ৰায় 4-5 হাজাৰ টকা খৰচ হয় এই ইফালে ৰুমটো দেখিছ নহয় সেই ৰুমটোত তাক ৰাখিছোঁ AC নহ'লে সি থাকিবই নোৱাৰে গম পাইছনে তাকেহে আৰু তাৰ কাৰণেও মানে একদম ধুনীয়াকৈ ৰুম এটা বনাব লাগিব মোটামুটি তাৰ ৰুমটোত 9-10 লাখ টকা খৰচ কৰিব লাগিব আৰু বাকী ৰুমখিনি যে অকল মানুহ দুটাহে বাকীখিনি ৰুম একদম চব ভাড়াত দি দিম মানে ভালে কৈছ এইবোৰ ঘৰ বাৰু পুৰণা হ'ল কিন্তু খুৰা খুৰীক আনিবি নাই ঘৰটোলৈ কুকুৰৰ কাৰণে একেবাৰে AC ফিটিং কৰি ৰুমত ৰাখিছ আকৌ পিছত VIP ৰুম বনাবি কিন্তু তোৰ মা দেউতাৰ কাৰণে এটা ৰুম হ'ব নহয় সেইটোহে কওঁ মোক ফাৰ্ষ্ট টাইম আৰে তই মা দেউতাক লৈ কেলেই ইমানকৈ লাগি আছ মা দেউতাক তাত থৈছোঁ মই লাখে টকা খৰচ কৰিছোঁ মা দেউতা বেমাৰ ইয়াত চোৱা চিতা কৰা মানুহ নাই আৰু মই তোক ক'লোৱেচোন মই একেবাৰে হাতত টাইম নাই মানে হয় দে তোৰ সময় নাই এতিয়া তোৰ মা দেউতাক সময় দিবলৈ তোৰ ওচৰত সময় অকণো নাই নহয় জানো মানুহজনীৰ লগত কিন্তু এনজয় কৰি থাকিবলৈ তোৰ ঢেৰ সময় আছে এতিয়া কচোন তই এই বিহু বুলি গ'লি নাই মাহঁতৰ ওচৰলৈ এপাক বিহু বুলি একেবাৰে যাবলৈ একেবাৰে সময় নাপালোঁ অ'ত পাৰ্টি ত'ত পাৰ্টি অ'ত বিহু এনেকেই গুচি গ'ল সেইটো কাৰণে মোবাইলতে মাৰি পঠিয়াই দিলোঁ 50,000 টকা এটা বাহ মাহঁতলৈ পইচা মাৰি দিলি কিন্তু তোৰ মাহঁতক লগ কৰিবলৈ বিহু বুলি যাবলৈ সময় নহ'লে ন
তই ইয়াত মাছে মাংসই লগৰবিলাকৰ ঘৰত খাই পাৰ্টি কৰি থাকিলি, তাত মা আৰু দেউতাই চকু পানী টুকি তহঁতলৈ বাট চাই থাকিলে। কেনেকৈ হ'ব পাৰিছ তই ইমান স্বাৰ্থপৰ অ'? মই ভাবিয়েচোন মনটো কিবা লাগিছে। বাৰু ৰচোন, মইতো আগতে চাকৰি নোপোৱাৰ আগতে তোক কথা এটা দিছিলোঁ, ভাল গিফ্ট এটা দিম বুলি চাকৰি যদি পাওঁ। এতিয়া তোৰ বাৰ্থডে দিনা মই ভাল স্পেচিয়েলি গ'ল্ডৰ কিবা এটা দিম দে। বাৰু বাকী বাদ দেচোন, তোৰ বাকী খা খবৰবিলাক কচোন। খুজিছিলোঁ তোৰ পৰা গিফ্ট এটা, কিন্তু এতিয়া আৰু সেই গিফ্ট নালাগে, গ'ল্ডৰে হওক বা হীৰাৰে হওক। কিয় জাননে? এতিয়া আৰু তই মোৰ সেই ভাল বন্ধুটো হৈ থকা নাই, এতিয়া তই এটা নিদাৰুণ পুত্ৰ হ'লি। সেইটো কাৰণে মোক তোৰ পৰা একো গিফ্ট নালাগে। মোৰ অলপ আগলৈকে মোৰ মনটো বেয়া লাগি আছিলে, কিবা বেলেগৰ মোৰ লগৰবিলাকৰ বিলাসিতাবিলাক দেখি পিনি মোৰ ভাগৰ মনটো বেয়া লাগিছিলে, কেলে ময়ে ইমান অভাৱত আছোঁ নেকি? কিন্তু আজি এতিয়া এই মুহূৰ্তত তোৰ কথাবোৰ শুনাৰ পিছত এনেকুৱা লাগিছে যেন সবাতোতকৈ পৃথিৱীৰ সুখী আমিয়েই। কেলে জাননে? কাৰণ আমি তেওঁ, মা, দেউতাক আৰু মই 4জন একেলগে থাকোঁ। আৰু আমি সপ্তাহত মাছ মাংস দুসাঁজ খালেও খালোঁ, নেখালেও নাই, কিন্তু নিমখ তেলে সুদায়ে যি সাঁজ ভাত খালোঁ বৰ সুখেৰে খাইছোঁ, কাৰণ একেলগে খাইছোঁ। আমাৰ মাজত কোনো হাই কাজিয়া নাই। আৰু মোৰ মানুহজনে মাক দেউতাকক যথেষ্ট মৰম আৰু শ্ৰদ্ধা কৰে। সেইকাৰণে তেওঁক লৈ মই আজিৰ পৰা আৰু বেছি গৌৰৱ কৰিম, কাৰণ তোৰ চৰিত্ৰখিনিত মই আজি বহুত লাজ পাইছোঁ। ইমান স্বাৰ্থপৰ পুত্ৰ দেখি পিনি মই মোৰ মানুহজনক আজি বহুত মোৰ মানে মৰম লাগিছে, মই গৌৰৱ ফিল কৰিছোঁ। গতিকে তোক মই আৰু কি ক'ম, কিন্তু আজি মই বহুত সুখী। মই ইমান মৰমত ৰাখিব পাৰিছোঁ তেওঁ মাক দেউতাকক, আৰু মই মোৰ পৰিয়ালটোক ইমান মৰমে বান্ধি ৰাখিব পাৰিছোঁ। কিন্তু তোৰ কথা ভাবিহে মোৰ ভাগৰ আজি মনটো কিবা বহুত বেছি বেয়া লাগিছে। আৰু কি ক'ম তোক মই? পৰিস্থিতিয়ে বাধ্য কৰাইছে, গম পাইছনে? বাৰু তই এতিয়া কি খাবি ক? মই কাম কৰা বাইজনীক মাতি দিছোঁ। অ' বাই, তোৰ ঘৰত মই একো নাখাওঁ, পানী এটোপালো নাখাওঁ। মোৰ এনেকুৱা অনুভৱ হৈছে কি জান, তোৰ ঘৰত যদি মই সেই পানী টোপালো খাওঁ, তোৰ পাপৰ আধা যেন মই লৈ ল'ম তেনেকুৱা লাগিছে। মই তহঁতৰ এই পাপৰ বোজা কঢ়িয়াবলৈ নাই। আৰু এটা কথা কৈ দিলোঁ, আজি এই মুহূৰ্তলৈকেহে মই তোৰ বন্ধু আছিলোঁ, ভাল বান্ধৱী আছিলোঁ, কিন্তু আজি এই মুহূৰ্তৰ পৰা সেই সকলো ত্যাগ। যিদিনাখনি তই তোৰ মা দেউতাক আনি পিনি তোৰ সেই নতুন বিল্ডিংটোত বা তোৰ অট্টালিকাটোত সোমোৱাবি বা এই ঘৰখনত আনিবি, সেইদিনাহে তই মোক ফোন কৰি মাতিবি যে কৰবি আহ আমাৰ ঘৰলৈ, মা দেউতা আহিলে, এসাঁজ খাওঁ সুখেৰে। সেইদিনাখনিহে মই তহঁতৰ ঘৰত আকৌ খোজ পেলামহি। কিন্তু আজিয়ে এই শেষ দেখা তোৰে মোৰে আৰু শেষ সংযোগ। মই আজিৰ পৰা তোক ত্যাগ দিলোঁ, কাৰণ এনেকুৱা স্বাৰ্থপৰ বন্ধু মোক নালাগে। তই স্বাৰ্থপৰ বন্ধুৰ লগতে এটা স্বাৰ্থপৰ নিদাৰুণ পুত্ৰও হৈছ। গতিকে তোৰ ঘৰত খাই মই মোক অপবিত্ৰ কৰিব নিবিচাৰোঁ। তই মোক বেয়া চেয়া নাপাবি, আৰু তোৰ মানুহজনী মুখখনটো মই চাবও নিবিচাৰোঁ, বুজিছ? ইমান এজনী স্বাৰ্থপৰ বোৱাৰী মুখ মই কেতিয়াও নাচাওঁ। আৰু তইও মোক সংযোগ কৰিবলৈ চেষ্টা নকৰিবি। মই তোৰ লগত আজিৰ পৰা সংযোগ মোৰ বিচ্ছিন্ন। আৰু মই এতিয়া যাওঁ, খালি তোক এটা অনুৰোধ কৰোঁ, তোৰ ভৱিষ্যতে সন্তান হ'ব নহয়, তোৰ এই আচৰণবোৰ যদি দেখে এনেকুৱা, ভৱিষ্যত কিন্তু তই পস্তাবি। ভগৱান আছে পৃথিৱীত, কেতিয়াও নাপায় এনেকুৱা কৰিবলৈ। যিমানে মানুহে ডাঙৰ ডাঙৰ বিল্ডিং বনাই নাথাকক কিয়, যদি সেই বিল্ডিংটোত নিজৰ মাক দেউতাকক ৰাখিবলৈ অকণমান ঠাই নহয়, কুকুৰক যদি AC ৰুমত থ'ব পাৰ, কিন্তু মা দেউতাক নালাগে তই AC ৰুমত থ'বলৈ। তই অলপ মৰম শ্ৰদ্ধা ভাল মাতেৰে যদি তই নিজৰ কাষত ৰাখিব পাৰ, তেতিয়াহ'লে মা দেউতাক আৰু একো নালাগে। তোৰ পৰা দামী দামী গিফ্ট, বহুত কোটি টকা নিবিচাৰে, অট্টালিকাও নিবিচাৰে তোৰ পৰা, মাত্ৰ তোৰ পৰা ভাল মাত ব্যৱহাৰ সেইখিনি বিচাৰে, যিটো তই এতিয়া দিব নোৱাৰ। গতিকে মই যাওঁ, তোক কি বুলিনো বুজাম? তইতো বহুত পঢ়া শুনা শিক্ষিত ল'ৰা আছিলি, তোক বুজাবলগীয়া মোৰ একো নাই। কিন্তু পাৰ যদি তোক মই হাত কজু কৰি অনুৰোধ কৰিছোঁ, তোৰ মা দেউতাক তই তোৰ নিজৰ কাষলৈ আন। তোৰ পাপ তই ইয়াতে এদায় কৰ। তোৰ পাপৰ প্ৰায়চিত কৰাৰ সময় আছে, এতিয়াও সময় আছে। তই মা দেউতাহঁতক লৈ আন ঘৰলৈ। ইছ ৰাম, তইও বৰ আউটেডেড হৈ আছো। মা দেউতাক তাত লাখ লাখ টকা খৰচ কৰি ডক্তৰ নাৰ্ছৰ পৰা ধৰি A to Z ফেচিলিটি দি আছো, আৰু মোৰ কেনেকে পাপ হ'ব কচোন তই? এইবিলাক মানুহে কোৱা কথা, আজিৰ দিনতনো সেইবিলাক বিশ্বাস কৰেনে? আজিৰ দিনত টকা নহ'লে একো কাম নাই, তই নাজান নেকি? তই বৰ একেবাৰে অকৰা হৈ আছো, সেই আজলিয়ে হৈ আছ তই। বাৰু যেই কি নহওক, তই এতিয়া কিবা এটা খাই পেলাই যা আৰু। হ'ব দে, মই আজলি হৈ আছোঁ আৰু আজলি হৈয়ে থাকিম। কিন্তু মোৰ এটা দৃঢ় বিশ্বাস আছে, এদিন তই মোক ফোন কৰিবি, সেই আজলিজনীকে তই এদিন ফোন কৰি কবি যে তই কোৱা কথাবোৰ সঁচা আছিল, মোৰ বহুত ভুল হৈ গ'ল।
আৰু তোৰ ঘৰত একো নাখাওঁ বুলি ক'লো নহয় মই তোৰ ঘৰত কিবা খাই পাপৰ গুজা মই নকহিয়াও আৰু এয়াই মোৰ শেষটো খোজ তোৰ ঘৰত মই আহিলো এতিয়াৰ পৰা তই মোক নিবিচাৰিবি আৰু